অৰুণাচল কানুবাৰীত অৰুণাচল কানুবাৰীলৈ আহোঁতে ভাবিলোঁ যে আজি যিহেতু ইউটিউবত সকলোৰে একোটা একোটাকৈ চেনেল থাকে আৰু সেই চেনেলত আমি ভিডিঅ' নিদিওঁ কাৰণে আমাৰ চেনেলটো থাকি যায়। সেইকাৰণে ভাবিলোঁ আজি ময়ো মোৰ চেনেলটোত ভিডিঅ'কে এটা আপলোড কৰোঁ। সেইটো কাৰণে ব্লগ এটা বনাই দিলোঁ আৰু যদি ব্লগটো আপোনালোকক ভাল লাগে শেষলৈকে চাব। অৰুণাচল কানুবাৰী জেগাবিলাক দেখাম বুলি ভাবিলোঁ, সেইটো কাৰণে আজি মই ভিডিঅ'টো কৰিলোঁ। বলক জেগাবিলাক আপোনালোকক দেখাই আহোঁ। ইয়াত আহি পোৱা বহুত সময় হৈ গ'ল, গতিকে অলপ ভোকো লাগিছে, সেইকাৰণে খাবৰ কাৰণে কিবা অলপ লৈ আহিলোঁ। এয়া গাখীৰ আনিছোঁ আৰু এয়া কেক লৈ আহিছোঁ, গতিকে খাই লওঁ। খাই মেলি আমি আপোনালোকক অৰুণাচল ফুৰাবলৈ লৈ যাম। তো ফ্ৰেণ্ডছ, এয়া দেখিছে আপোনালোকে অৰুণাচল কানুবাৰী এলেকা কিমান ধুনীয়া পাহাৰীয়া অঞ্চল, চবফালে ঠাণ্ডা, নিজান, মানুহবিলাক মানুহ চানুহ নাই, পাহাৰীয়া অঞ্চল দেখিছেনে? ভিউটো অকণমান ধুনীয়া ন? ভিউ বহুত ধুনীয়া আছে ন? আপোনালোকে আহিব পাৰিলে মতেন, ভাল লাগে ইয়াত, বহুত ভাল। গাহৰি পোৰা মাংসও পাব খাবলৈ, আপুনি যি ইচ্ছা তাকে পাব। আমি এইটো ৰাস্তা দেখাই দে, এফালে লমডিং যায়। আপোনালোকে লমডিং যদি যাব ইচ্ছা কৰে এফালে যাব পাৰে, এফালে চিধা গৈ থাকিলে হ'ব, চিধা আমি লমডিং পামগৈ। এতিয়া আমি গৈ আছোঁ, লমডিং পাৰলৈকে আপোনালোকক দেখাই যাম আপোনালোকৰ ৰাস্তাবিলাক। আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক। অঞ্চল কিমান ধুনীয়া, এফালে আমি লমডিং গৈ আছোঁ,
লমডিঙলৈ পাওঁগৈ নাপাওঁগৈ গম নাপাওঁ, কিন্তু গৈ আছোঁ। আমি প্ৰথমবাৰ আহিছোঁ, গতিকে লমডিঙলৈ যোৱা পাছ লোৱা নাই, সেইটো কাৰণে গেটখন পাৰ হ'ব নোৱাৰিম চাগে। গেট পাৰ হ'বলৈ কাৰণে লমডিঙত ইয়াত পাছ ল'ব লাগে। গেট পাছ লোৱাৰ পাছতে আমি লমডিং পামগৈ। ৰাইজক কিমান দূৰ পাওঁ দেখাই গৈ আছোঁ। বলক লমডিং গৈ আছোঁ আমি। অৰুণাচল বলক বলক। অৰুণাচলৰ ঘৰ এটা দেখিলোঁ আমি, ইয়াত ৰেষ্ট ল'ব পাৰি। ভাবিলোঁ আমি ইয়াতো অলপমান জীয়াই যাওঁ, আপোনালোকো দেখাওঁ ইয়াত অলপমান। ইয়াত দেখিছে, ইয়াৰ পৰা চাওক ভিউ চাওক। বহুত দূৰ আহিলোঁ, সেইখন কানুবাৰী টাউনখন। ইয়াৰ পৰা যিমানখিনি পাওঁ দেখাইছোঁ। মানুহ নাই ইয়াত, মানুহ থাকে চাগে, ইয়াত চকীদাৰ থাকে। এতিয়া নাই তেখেত, আমি থকাহেঁতেন আমি ইয়াত অলপ কথা পাতিব পাৰিলোঁহেঁতেন, ইয়াৰ বিষয়ে জানিব পাৰিলোঁহেঁতেন। গতিকে অলপ জেগাকৈ দেখাই দিছোঁ আপোনালোকক। চাওক চবফালে পাহাৰ 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 আৰু পাহাৰৰ মাজত ইয়াৰ বাগান, চাহ বাগান। কোনো নাই ইয়াত।